বন্ধুসকল, মই পোনপ্ৰথমে ইংৰাজী নতুন বছৰ আৰু মেৰী ক্ৰিছমাছ আৰু লগতে কাৰ্বি ৰংকেৰ সকলোলৈ মোৰ ফালৰ পৰা প্ৰেছ বন্ধুসকলৰ আন্তৰিক কাৰ্ডমৰ নমস্কাৰ জনাইছোঁ। আজি আপোনালোকক মাতাটো উদ্দেশ্য হ'ল লাহৰিজান যিবিলাকৰ ইলিগেল ইনক্ৰোচাৰ হৈ আছে ইমান দিনৰ পৰা বহুত বছৰ ধৰি তেওঁলোকে আমাৰ চৰকাৰী মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাটি তেওঁলোকৰ ইলিগেল অকুপাই কৰি আছে। তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল লগতে ল' এণ্ড অৰ্ডাৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত কৰিলোঁ এইটো ইভিকশ্যন কৰিব লাগে। সেইমতে আমি যিবিলাকৰ ইলিগেল বাংলাদেশী মুছলিমে ইয়াত মাইগ্ৰেণ্টছ যিবিলাক আছে তেওঁলোকে ইয়াত অকুপাই কৰি আছে আৰু যিবিলাকৰ ফেক ডকুমেণ্ট দেখুৱাইছে যে মাটি পটা আছে বুলি কৈছে সেই গোটেইখিনি মাটি ডকুমেণ্টছটো তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকে লোৱা নাই। আমি ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেই গোটেইখিনি আমি ৰেকৰ্ডবিলাক চালোঁ। সেই গোটেইখিনি ৰেকৰ্ড তেওঁলোকৰ এজনো মানে মাটি পতা নাই, কাৰণ যিটো নেকি এইটোতো চৰকাৰী মাটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰিজাৰ্ভ লেণ্ড এটা আছে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লেণ্ড যিটো সেইমতে আমি কোনো এইটো নটিছো দিব নালাগে ইভিকশ্যন কৰাটো নিৰ্দিষ্ট, কাৰণ আমাৰ মাটিহে তেওঁলোকক আমি ইয়াৰ পৰা যাব দিছোঁ। তথাপিও আমি যিটো নেকি ৰুলছৰ মতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নটিচ দিয়া হৈছে। তেওঁলোকৰ প্ৰায়টো গুচি গৈছে, প্ৰায় 41 হাউচেছটো তেওঁলোকে নিজে নিজে গুচি গ'ল, কিন্তু যিবিলাকত যোৱা নাই নটিচ দিয়াৰ পিছতো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ল' এণ্ড অৰ্ডাৰ লগত একেলগে মিলি আমি আজি প্ৰায় 214 হাউচহোল্ডটো আমি আজি ইভিকশ্যন কৰিলোঁ। টোটেল পপুলেশ্যন আছে তাত 4,650 আছে পপুলেশ্যন আৰু বাকী যিবিলাক ৰৈ গৈছে সেই গোটেইখিনিও আমি অতি সোনকালে আমি ইভিকশ্যন কৰিম। এইটো মাহতে আমি গোটেইখিনি যিটো নেকি আমি আলোচনা কৰি ল' এণ্ড অৰ্ডাৰ লগত আৰু কালি আমি ৰিভিউ মিটিং পাতিম 11টা বজাত। যিমানখিনি যিবিলাক ৰৈ গৈছে সেই ৰৈ যোৱাও এটাও বাদ নপৰিব যে থাকিব পাৰিম বুলি তেওঁলোকৰ যিমান কোৰ্টত গ'লেওতো নোৱাৰে, কাৰণ আমাৰ সংবিধানে কৈছে লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল। লেণ্ড ৰাইট আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলতে আছে। তেওঁলোকৰ ইলিগেল আছে, ইমান দিনৰ পৰা তেওঁলোকৰ ইলিগেলতে তেওঁলোকে অকুপাই কৰি আছে। তাৰ কাৰণে আমি যিটো আমাৰ মাটি যেতিয়া আমি ইয়াত ইণ্ডাষ্ট্ৰী বহাম আৰু ইয়াৰ আমি এডুকেশ্যন ইনষ্টিটিউশ্যন আমি বহাম, ইয়াৰ আমি বেলেগৰ এষ্টাব্লিছমেণ্ট আমি বহাবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত লৈছোঁ। তাৰ কাৰণে এতিয়া আমি ইভিকশ্যন কৰিবলগীয়া বাধ্য হৈছে। এইটো আমি গম পোৱা মতে তেওঁলোকেতো ইয়াত মানুহ নহয়, এইটো ভাৰতৰ মানুহ নহয়, বেলেগ দেশৰ পৰা আহিছে আমি জানামতে। অকল ইয়াৰ লাহৰিয়ান বুলি নহয়, ইয়াৰ আগতে আমি 2 বছৰ আগতে আমি লাংকাইজানৰ 1664 হাউচহোল্ড আমি ইয়াতে ইভিকশ্যন কৰিলোঁ। লাংকাইজান এৰিয়া যিটো আমাৰ কাৰ্বি আংলঙৰ মাটি তেওঁলোকে গোটেইখিনি আহি আমাৰ কাৰ্বি আংলঙৰ মাটি দখল কৰা হৈছে। তাৰ কাৰণে আমি টোটেল হাউচহোল্ড আছে তাতে 1664 আৰু 3 দিন লাগিছে তেতিয়া, কিন্তু আজি এদিনতে বহুত ইম্প্ৰুভমেণ্ট হৈছে। বিশেষকৈ আমাৰ ষ্টাফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ বিশেষকৈ মুকুল কাঠাৰৰ নেতৃত্বত তেওঁ আমাৰ কাউন্সিল টিমটো ভালকৈ মেইনটেনেঞ্চ হোৱাৰ কাৰণে আজি যিটো নেকি ছিষ্টেমটো সেই ইভিকশ্যন ছিষ্টেমটো ভালকৈ কৰাৰ কাৰণে আজি ইমান বাকী 10% যিটো আছে সেই গোটেইখিনিও আমি এইটো মাহতে গোটেইখিনি ইভিকশ্যন কৰা হ'ব। টোটেল আমাৰ মাটি আছে 2010 বিঘাছ আছে আমাৰ মাটি। 210 বিঘাছ আছে। 210 বিঘাছ কিন্তু মাটি পটাটো মই অথনিও কৈছোঁ, সেই মাটি পটাটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নহয়, ল'ব আমি লৈ আছোঁ। এইটো কেছ হ'ব। এইটো
যদি তেওঁলোকৰ যদি মাটি পটা নিজৰ নামত কনচিলৰ ৰেকৰ্ড থাকে তেওঁলোকে ষ্টে অৰ্ডাৰ থাকিলে তেওঁ থাকিব পাৰিব কিন্তু তেওঁলোকৰ যদি মাটি যিটো আমি যদি চাইছোঁ গোটেইখিনি লেণ্ড ৰেকৰ্ড চাইছোঁ কাৰ্বি আংলং অটোনমাছ কাউন্সিল এটাও তেওঁলোকৰ মানে মাটি পটাই তাৰ আমাৰ ৰেকৰ্ডটো নাই তাৰমানে তেওঁলোকে যি পট্টা এটা শ্ব' কৰিব বিচাৰিছে সেইটো ডুপ্লিকেট হ'ব labang chini de la soprang ni ke duplicate a pota idli tu theklong lo social media long theklong lo mati pa na biga son kar bina tu mas council per pdf lang er lo lake je naga mane phana naga phani hipi pu hai adala ke kar bina tu mas council per land record ong thang ta la sinon lake do ana pota do pu hedi la tu bang ke koson dong kar lene ta ni tu da kar bina tu mas council land department ke lang thai lo dak record ong thang ta we lasi nitung isilong cheperai lo lada bangke lada ke eviction ang ami gutei khini salu ar gutei scan kora pisot gutei daitto diso aje amar secretary in charge amar mukul kotha daitto dile aru tensing rong pijon secretary loke gutei khini land record tu sale dati kuno tar amar pota dia record nai karbi na autonomous council aru revenue department ei logor kor pota tu aise keneka aise hitu ami na jano edu project ni tu mat hapon momno lake keklem moji আমি তাত যেটো নি সার্কুল অফিসৰ ৰেকৰ্ড হিটো আমি তো দেখা নাই তাতে কাৰণ মাটি পটা দিলে সার্কুল অফিসৰ পৰা দিব তাতে থাকে তাত ৰেকৰ্ডটো তেওঁলোকৰ যে মাটি যে আছে তেওঁলোকৰ মেপৰ যেটো সিটা মেপ তাতে আছে বুলি তেওঁলোকে কৈছে তাতো নাই দিও আমি চালু গোটেখিনি অকল ইয়াত নহয় লাহৰিয়ান তো আমি লাংকাইজানো কৰি লাহৰিয়ান তো আজি কৰিছে আৰু যিবিলাকৰ কাৰ্বি আংলঙৰ মাটি ইলিগেল যিবিলাকৰ দখল কৰি আছে বেদখল কৰি আছে তেওঁলোকৰ কাৰণে আমি জুদে হওক কাজিৰঙাও আছে এইবিলাক বেদখল আমাৰ ডিপাৰ্টমেন্টৰ মাটি চিৰিকালচাৰৰ মাটি কোনোবা চাহ বনালে এনে ধৰণৰ বহুত আছে সেই গোটেইখিনি আমি 1-2 মাহৰ ভিতৰত গোটেইখিনি এভিকশন কৰিব কাৰণে আমি ল এণ্ড অৰ্ডাৰ লগত কথা পাতিম যদি তেওঁলোকৰ পট্টাই নাই তেওঁলোকে ষ্টে অৰ্ডাৰ কেনেকুৱা পাইছে এইটো কাৰণে আমাৰ যেটো নেকি কোডৰ পৰা দিছে তেওঁলোকৰ মাটি পটা দেখুৱাইছে তে অৰিজিনাল হে নে ডুপ্লিকেট হেতুটো পিছৰে কাউন্সিলে আমি দিম ৰিপ্লাইটো কাৰণ কোডত যিমান কোড গলেও কিন্তু কাউন্সিলতে পিছতো আৰু যি কেনেকা গোটেইখিনি ৰেকৰ্ডটো আমাৰ কাউন্সিলৰে পঠাব আজি যিমানখিনি মাটিৰ সম্পৰ্কে যিমানখিনি কোড গৈছে হাই কোৰ্ট গৈছে যি কোনোবা হাই কোৰ্ট গৈছে সুপ্ৰিম কোৰ্ট গৈছে গৈ আকৌ আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলে তেওঁলোকে পঠাই দিয়ে প্ৰেৰণ কৰি মানে এই পতাটো মানে এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি 2004 চনত যেতিয়া নিচিবাইলমৰ ঘটনা হৈছিল সেই সময়ত বহুত তেওঁলোকে মানে পতা কিবা এই ইএমৰ নামতো লিখিছিলে তেনেকুৱা ধৰণৰ বহুত হেৰি হৈছে এইটোতো নাজানো কিন্তু ইয়াত আমিতো ইমানলৈকে যে ইয়াত সয়লৰ মাটি কোনোবাই মাটি এয়া পতা কৰি লৈ ললে সেইটো চাইছো হসা এইটো ৰেকৰ্ড আছে পটা কৰি লৈছে কোনোবা সেইটোতো আমি গোটেইখিনি ডিসিশন লৈ এইটো গোটেইখিনি কেনসেল কৰা হৈছে এইটো নিজৰ মানুহ আছে তাতে এইবিলাকো আমি মানে গোটেইখিনি কেনসেল কৰাইছো লাগে প্ৰাবজিন বিন এভিকশন পো ইংটনতে পিন বেনছে লাগে দাম মপ আজি লাহৰিয়ান এৰিয়াটো আজি পৰা এভিকশন আৰম্ভ কৰিছে আগতো আমি ইলেকশন কৰিছো যেটো ফৰেষ্টৰ মাটিটো আমি ইলেকশন কৰিছো আজি 2 বছৰৰ আগতে যেতিয়া লকডাউন হোৱা আগতে আমি ফৰেষ্টৰ মাটি যিবিলাকৰ নাগা মানুহবিলাকে অকুপাই কৰিছে সেইবিলাকটো আমি ইলেকশন কৰিলো তে আপোনালোকে দেখি পাইছে 1475 হাউছৰ তেতিয়া আমি এইটো গোটেইখিনি আমি ইলেকশন কৰা হৈছে ইয়া 2 বছৰ আগতে এতিয়া যেটো নেকি চৰকাৰী মাটি যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ মাটি এইটো সেই মাটিটো তেওঁলোকে অকুপাই কৰিছে ডাঙৰ বিল্ডিং বনাইছে আপোনালোকে দেখি পাইছে আজি ওটা নহকৈ তেওঁলোকে হেতু বনাই লৈছে আজি প্ৰায় 214 হাউছৰ আজি গোটেইখিনি কৰি দিলে আৰু বাকি যিবিলাক ৰৈ গৈছে হেতু আমি সোনকালে হৈ যাব আপোনালোকে গম পাই যাব সেম ধৰণে আপোনাৰ ওয়েষ্ট কাৰ্বি আংলঙৰ যিখিনি মেঘালয় বৰ্ডাৰটো হ'ব নেকি এনেকুৱা মানে এনক্ৰোচমেন্ট আছে নেকি স্যাৰ ওয়েষ্ট কাৰ্বি আংলংটো এতিয়াতো নাই এতিয়ালৈকে তাতো
নেচাৰেল বাউণ্ডাৰী আছে আৰু নটিফাইড বাউণ্ডাৰী আছে, সেইমতে আছে তাতে। কিন্তু তোলাং দিবলৈ আৰু কিবা আছে নেকি? সেইটো আমি যিমানখিনি ৰেকৰ্ড, সেই ৰেকৰ্ড মতে যিটো পাব লাগে, সেই ৰেকৰ্ড যিটো কনচিলৰ আহিছে গোটেইখিনি আমি সেই ৰেকৰ্ড মতে মই কাৰ্বি আংলং অটোনমাছ কনচিলৰ পৰা তেওঁলোকক দিয়া হৈছে যিবিলাক নাম আছে। আৰু যিবিলাকৰ নাম নাই কেনেকৈ দিব? যদি নাম থাকিলে এইটোতো চবেই পাব, যোনে নাম আছে। আপোনালোকৰ যদি প্ৰেছ মিডিয়াবিলাক যদি কোনোবা আছে ৰৈ গৈছে তেনে ক'ব, মোক ক'ব। আৰু যিবিলাকৰ যিবিলাকৰ প্ৰেছ ৰিলিজ দিছে মই শুনিছোঁ, আৰু লগে লগে মই জইণ্ট ছেক্ৰেটাৰী মই খবৰটো দিলোঁ, গোটেইখিনি ইনকুৱাৰী কৰিব পঠাইছোঁ। গোটেইখিনি তেওঁলোকৰ যিবিলাকৰ প্ৰেছত বহিছে তেওঁলোকৰো নামো আছে বুলিছে, আৰু তেওঁলোকৰ টকাও পালে বুলি কৈছে। পিনে তোলাং ভাবি ল'ব হ'ব। বিশেষকৈ আপোনালোকৰ মিডিয়াবিলাক আজি পূৰা কপাৰেশ্যন কৰিছে, আৰু আপোনালোকৰ যিটো কভাৰ কৰিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। যে আগন্তুক দিনত এনেকৈ ধৰণৰ আমি কাম কৰি যাম, যে কাৰ্বি আংলঙৰ মাটি যাতে কোনো বেদখল কৰিব নোৱাৰে, যাতে ইলিগেল অকুপাই কৰিব নোৱাৰে, ইলিগেল ইনক্ৰচাৰ কৰিব নোৱাৰে। তাৰ কাৰণে আমি সদায় আপোনালোকক ইনফৰ্মেশ্যন দিম। যিটো আমি এভিকশ্যন কৰিম বুলি ক'লে আপোনালোকক ইনফৰ্মেশ্যন দিম। তাৰ কাৰণে আপোনালোকে সদায় আমাক সহায় কৰিব লাগিব, আপোনালোকক ছাপোৰ্ট কৰিব লাগিব। আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে অসম আৰু গোটেই ভাৰত মানুহটোৱে জানিব লাগে যে গভৰ্ণমেণ্টৰ মাটি, চৰকাৰীৰ মাটিক যদি কোনোবা বেদখল কৰে, সেইটো কাৰ্বি আংলং অটোনমাছ কনচিলৰ পৰা কোনো ৰেহাই দিয়া নহ'ব। এইটো আপোনালোকক আজি মই জনাই দিছোঁ। তাৰ কাৰণে stay order pachi bana tene tumda karbino autonomous council purintu puta pilong le deko sana stay jiwan bola ke tu jongsi alang tum jongsi dak puta dopu alang tuma documents pen kali alang tuma puta kali alang tuma puta pen jongsi nitum puta do boleh sa Karbi Anglong autonomous council land revenue along dak record bang theklong ning abi pulong de pulo ni puta duplicate puta ta helo mathe kali magana lasi la tum jongsi documents nang dak pen alang tum ke GPA documents pen dak Karbi Anglong autonomous council a record citon chit pulong te la bangke alang tum phan ke dak ni tum plung ple আজি এটা হাউস নম্বৰ 42 ফিৰোজ খান তেওঁলোকৰ ডকুমেন্ট দেখুৱা নাই, কিন্তু থাকে তেওঁলোকৰ আজি এভিকশনটো হোৱা নাই নেকি? ষ্টে অৰ্ডাৰ মানে কিবা দেখাইছে, কিন্তু ষ্টে অৰ্ডাৰ নহয়, তেওঁলোকৰ ডকুমেণ্টছ দেখালেও নহ'ব। যিটো আমি এইটো আপোনালোকক কৈছোঁ যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ৰেকৰ্ড থাকিব লাগিব, যে কোৰ্টে বৰ্তমানলৈকে তেওঁলোকে হয়নে নহয় এইটো ষ্টে কৰি দিছে বৰ্তমানলৈকে। যদি আমি গোটেইখিনি আমাৰ ডকুমেণ্টছ যদি আমি তেওঁলোকৰ ডকুমেণ্টছে নাই কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ৰেকৰ্ড, তেওঁলোকৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ মাটি পটা নোলোৱাকৈ তেওঁলোকৰ মাটি পটা বনাই লৈছে, সেইটোতো আমি নাজানো। তেতিয়াহে তেওঁলোকে ষ্টে অৰ্ডাৰ পিছত কোৰ্টে তেওঁলোকে সেই ডিছমিছ কৰিব ষ্টে অৰ্ডাৰটো। নাপাব, কিয় নাপাব? পাব পাব, তেওঁ দি দিব। হ'ব, পাই যাব পাই যাব পাই যাব। যেহেতু আজি দুদু পল্লীত এই উচ্ছেদৰ অভিযান চলোৱা হ'ল, আৰু লাহৰিজান এলেকাত আৰু নেক্সট ক'ত কৰা হ'ব? এইটো আপোনালোকে আজি গম পাইছে, যিটো নেকি বাদ পৰি গৈছে তেওঁলোকৰো মানে কণ্টিনিউ কৰা হ'ব। অকল ইয়াত নহয়, মই কৈছোঁ কাৰ্বি আংলঙৰ যিবিলাকৰ বৰ্ডাৰ এৰিয়া, বিকজ ইণ্টাৰ ডিষ্ট্ৰিক্ট এৰিয়া, ইণ্টাৰষ্টেট বৰ্ডাৰ, সেই গোটেইখিনি বৰ্ডাৰ এৰিয়া যিবিলাকৰ ইলিগেল যিবিলাকৰ অকুপাই কৰি আছে তেওঁলোকৰ কাৰণে আমি সোনকালে উচ্ছেদ অভিযান কৰিম। হ'ব তেনেহ'লে চাহ খাই যাব দে চব একেদিনাই।